নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্প অলৱেজফুলৰ পুনৰবাৰ স্বাগতম। আজি এটা মটিভেশ্যনেল ষ্টৰী ক'ম আপোনালোকক। দুটা শিলৰ বহুত ইণ্টাৰেষ্টিং কাহিনী শুনিবলৈ বহুত ভাল লাগিব আপোনালোকে, আৰু তাত এটা বহুত গুৰুত্বপূৰ্ণ কথা লুকাই আছে, আৰু সেই কথাখিনি মই আপোনালোকৰ সন্মুখত জনাম। এবাৰ এজন মানুহৰ কি আছিল যে তেওঁ নদীৰ পৰা শিলবিলাক আনে, ডাঙৰ ডাঙৰ শিলবিলাক, পাথৰবিলাক আনি তাত তেওঁ চেনাৰটোৰে কোবাই কোবাই বিভিন্ন ধৰণৰ মূৰ্তি বনায়, আৰু তেওঁৰ সেইটো আছিল প্ৰফেশ্যন। এদিন কি কৰিলে, তেওঁ গ'ল আনদিনাৰ দৰে নদীৰ কাষলৈ গ'ল, যাই তাৰ পৰা শিল আনিলে। তেওঁ যিখন ঠাই ঘোঁৰা গাড়ীত বা বিভিন্ন ধৰণৰ গাড়ীত উঠাই লৈ তেওঁ ঘৰত আনি ঘৰৰ চোতালত তেওঁ থৈ দিলে। নেক্সট দিনা তেওঁ কৰিলে কি, তাৰ মাজৰ পৰা এটা শিল লৈ আহিলে, এটা পাথৰ লৈ আহিলে, আৰু তাক সন্মুখত বহাই লৈ তাক হাতুৰিৰে চেনাৰটোৰে কোবাব ধৰিলে। এবাৰ কোবোৱাৰ লগে লগে সেই শিলটোৱে কি হ'ল, দুফাল হৈ গ'ল। আৰু তাক কি কৰিলে, ঘৰৰ ভিতৰত যোৱাৰ কাৰণে, সাধাৰণতে আমি কাঠি বুলি কওঁ, সেই কাঠিত উঠাৰ কাৰণে কি কৰিলে, ষ্টেপ কৰি দিলে, চিৰি কৰি দিলে, তাত যাতে উঠি মানুহ যাব পাৰে। যিহেতু সেইটো ইউজলেছ হৈ গ'ল, তাৰ কোনো বেলেগ ব্যৱহাৰ নহয়, সেইকাৰণে তাক কি কৰিলে, সেই শিলটোক কাঠিত উঠাৰ কাৰণে চিৰি কৰি দিলে। নেক্সট আৰু কি কৰিলে, তেওঁ শিলবিলাকৰ মাজৰ পৰা আৰু এটা শিল ল'লে, আৰু সেই শিলটোক কৰিলে কি, তাক কোবাই আছে, একে চেনাৰটোৰে কোবাই আছে, আৰু এটা সময়ত যায় সি এটা মূৰ্তিৰ আকৃতি ল'লে। অৰ্থাৎ শিলটোৰ পৰা কোবোৱাৰ পিছত তাক কাটোতে এটা সময়ত সেই এটা মূৰ্তি ৰূপ ল'লে। আৰু তাক কি কৰিলে, সেই শিলটোক ঘৰৰ ভিতৰত নি পেলাই, সেই মূৰ্তিটোক ঘৰৰ ভিতৰত নি পেলাই থাপনা সজাই পেলাই ধুনীয়াকৈ ৰাখি থৈ দিলে। এতিয়া তাতেই সমাপ্ত নহয় কথাটো। এতিয়া যেতিয়া ভিতৰত থৈ দিলে, প্ৰত্যেক দিনে সেই মানুহজনৰ ঘৰৰ মানুহে কি কৰে যে বাহিৰৰ শিলটোক খচি পেলাই ভিতৰত যায়, আৰু ভিতৰৰ শিলটোক কৰে কি, গাখীৰ পানীৰে পূজা অৰ্চনা কৰে, সেৱা কৰে, অৰ্থাৎ ভগৱানৰ ৰূপ দিলে। কিন্তু একে শিল বাহিৰৰ শিলটোক কি কৰে, খচি যায়। তেতিয়া বাহিৰৰ শিলটোৰ দুখ লাগিল, আৰু সি ভিতৰে ভাবিব ধৰিলে, মনেৰে ভাবিব ধৰিলে যে একে নদীত আছিলোঁ আমি দুয়োটা শিলেই, একেধৰণে আমাক লৈ আহিছিল, একেধৰণে আমি ডাঙৰ দীঘল হৈছিলোঁ, আৰু ইয়াত লৈ আহিছিলোঁ একেধৰণে আমাক, আৰু তাৰপিছত আজি মোক খচি যায়, মোক কাৰো একো খবৰ নাই। কিন্তু ভিতৰত যেতিয়া যাব, তেতিয়া সেই শিলক তাক পূজা অৰ্চনা কৰে। আৰু তাৰোপৰি তাৰ কি মনত ভাব আহিছিল যে আমি মোক গাত ৰ'দ বৰষুণ পৰি থাকে, কাৰো একো খবৰ নাই, কিন্তু তাক ভিতৰত ধুনীয়াকৈ থাপনা সাজি থৈ দিছে। মনে ভিতৰত ঈৰ্ষা লাগিছিল, দুখ লাগিছিল, কম্পেয়াৰ কৰি যে সেই শিলটো একে শিল আছিল, একেধৰণে ডাঙৰ দীঘল হৈছিল, শৈশৱকালটো একেলগে পাৰ হৈ গৈছিল, কিন্তু আজি যেতিয়া ইয়াত লৈ শিল, সেই একে শিলটোক তাক আজি বাহিৰত আৰু আনজনক বা আনটো শিলক ভিতৰত থৈছিল। সেনেকৈ দুখ কৰি থকা দেখা পায়, তেতিয়া সি নিজে ভাবিলে যে মোৰ কপালে বেয়া, মোৰ দুখ, ভগৱানে মোক দুখ দিলে আৰু তাক সুখ দিলে। বহুত কি এনেকুৱা পাৰ্থক্য যিটোৰ কাৰণে আজি মোক বাহিৰত থ'লে আৰু তাক ভিতৰত থ'লে। সেনেকৈ ভাবি থকা দেখি, দুখ কৰি থকা দেখি, ভিতৰৰ শিলটোৱে বাহিৰৰ শিলটোক দেখা পাই ক'লে, বন্ধু কি হ'ল, তোমাৰ ইমান উদাস মনে আছা, ইমান দুখ মনে আছা? তেতিয়া বাহিৰৰ শিলটোৱে মাত লগালে, হয় বন্ধু, মই দুখ মনে আছোঁ, কাৰণ আমি শৈশৱকাল একেলগে সেই নদীতে পাৰ কৰিলোঁ, একেধৰণে জন্ম পালোঁ, আৰু আজি মোক আমাৰ দুয়োকে যেতিয়া ইয়াত লৈ আহিলে, তাৰপিছত যেতিয়া সেই একেই চেনাৰটোৰে কোবালে, আজি মোক বাহিৰত থৈছে, তোমাক ভিতৰত থৈছে। মোক খচি যায়, কাৰো আকৌ কোনো চিন্তা নাই, কিন্তু তোমাক যেতিয়া ভিতৰত যায়, তোমাক চবে পূজা অৰ্চনা কৰে। মোৰ গাত ৰ'দ বৰষুণ চব পৰি থাকে, কাৰো আকৌ কেয়াৰ নাই, কিন্তু তোমাক পূজা অৰ্চনা কৰে, সেৱা কৰে। সেইকাৰণে মোৰ দুখ লাগিছে, কাৰণ আমি একেলগে ডাঙৰ হৈছিলোঁ, একে ধৰণত একে পৰিৱেশতে আমি উঠিছোঁ, জন্ম পাইছিলোঁ, আৰু আজি মোৰ কপাল বেয়া, মোৰ অৱস্থা বেয়া, আৰু তোমাৰ ভাল দেখি মোৰ নিজৰ মনত ঈৰ্ষা লাগিছে। তেতিয়া ভিতৰতেও উত্তৰ দিলে হাঁহি যে বন্ধু, তুমি ঠিকেই কৈছা, একে নদীত আছিলোঁ, একেধৰণে জন্ম পাইছিলোঁ, একেধৰণে আমাক লৈ আহিছিল, একে চেনাৰ হাতেৰে কোবাইছিল, কিন্তু সেই চেনাৰ হাতেৰে যেতিয়া কোবাইছিল তাৰ আঘাত তুমি সহ্য কৰিব নোৱাৰিলা, আৰু তুমি দুফাল হৈ গ'লা, যাৰ কাৰণে তোমাক বাহিৰত থৈ দিছে, তোমাক চিৰি কৰি থৈছে, কাৰণ তুমি ইউজলেছ হৈ গ'লা। আৰু সেনেকুৱা আঘাত মই বহুত সহ্য কৰি মই এটা সময়ত যায় মই মূৰ্তি ৰাখা ল'লোঁ, অৰ্থাৎ মোক ভগৱানৰ মৰ্যাদা দিলে, যাৰ কাৰণে মোক ভিতৰত থ'লে। আৰু সেনেধৰণে কৈ বাহিৰৰ শিলটো তেতিয়া নিশ্চয় হৈ গ'ল। এতিয়া ভাবি চাওক, আমাৰো কেতিয়াবা এনেকুৱা হয় যে আমি বেলেগক দেখি আমি নিজক কম্পেৰিজন কৰোঁ, তাহাঁতৰ ভাল হ'ল, তাহাঁতৰ অমুক হ'ল, ভোগ হ'ল, মোক কিয় এনেকুৱা হ'ল। একচুৱেলি কিবা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব,
সহ্য কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব তেতিয়া আপুনি সফলতাৰ শিখৰত যাব পাৰিব অৰ্থাৎ শিল দুটাৰ দৰে সেই আপুনি অনাহতে নিজৰ মন বেয়া কৰি এনেকুৱা নাভাবে যে ভগৱানে মোক একো নিদিলে কাৰণে চবকে এটা নহয় কিবা এটা ৰাস্তা দিয়ে কিন্তু তাক আমি প্ৰপাৰ ইউজ কৰিব লাগিব আৰু সেনেদৰে সহ্য কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব তেতিয়া আমি সফল হ'ব পাৰিম তে শিল দুটাৰ কথা শুনি আমি নিজকে বুজাওক যে কোনটো শিল হ'ব একচুৱেলি আপুনি বিচাৰে দুটা শিল আছে এটা হ'ল ভিতৰৰ শিল এটা হ'ল বাহিৰৰ শিল বাহিৰৰ শিলটো হ'লে আপোনাৰ কোনো টেনশ্যন নাই কাৰণ আপুনি কষ্ট স্বীকাৰ কৰিবই নালাগে সহজতে হৈ যাব কিন্তু যদি ভিতৰৰ শিল হ'ব বিচাৰিছে অৰ্থাৎ ভগৱানৰ মৰ্যাদা যদি পাব বিচাৰিছে তেতিয়াহ'লে আপুনি যদি নিজক উন্নত কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি সহ্য কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব বহুত ধুমুহা আহিলেও আপুনি সেই ধুমুহাত নিজক ষ্টেণ্ড বাই কৰি ৰাখিব লাগিব তেতিয়াহ'লে আপুনি এদিন ভগৱানে আপোনাক আশীৰ্বাদ দিব কাৰণ আপুনি সেই শিখৰত যাবৰ কাৰণে সেই ৰাস্তা পাবলৈ আপোনাৰ জীৱনত লক্ষ্য উপনীত হ'বৰ কাৰণে আপোনাক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিজক ষ্টেবল কৰি ৰাখিব লাগিব এইটো আছিল আজি এটা মোৰ মটিভেশ্যনেল ভিডিঅ' যিটো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা আৰু বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকক ক'ম যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'ত আহক আৰু যদি ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই শ্বেয়াৰ কৰা নাই প্লিজ শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ